What's up everybody, welcome back to my another update. So আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট। যদি আপোনালোকে নতুন আহিছে চেনেলটোত তো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিবলৈ নেপাহৰিব। তো গাইস আজিৰ ফাৰ্ষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱা লাইট অৰ্থাৎ জ্ঞানদীপ ব্লগছৰ ওপৰত। আপোনালোকক মই প্ৰিভিয়াছ ভিডিঅ' এটাত কৈছিলোঁ যে জ্ঞানদীপ ব্লগছে DY365 ইণ্টাৰভিউ এটাত গৈছিল। সো DY365 সেই ইণ্টাৰভিউটো ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই ইণ্টাৰভিউৰ কিছু অংশ আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। এটা কি কৰি আছা কৈ দিয়া এবাৰ। হেৰsto ইতিয়া আমি মাইক লৈ কিবা কৰিছো ইতিয়া মই কাৰাতে দেখাম আহক পজালে কাৰাতে বাহ বাহ এটা তুমি মোক কোৱাচোন প্ৰথমে তুমি কেনেকৈ ব্লগটো আৰম্ভ কৰিছিলা? হেৰsto ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল জ্ঞানদীপ ব্লগ হাই। সেইটো মই বুজি পাইছো মানে প্ৰথম তুমি মোবাইলটোৰে হাতেৰে মই জনাত হাতেৰে ভিডিঅ' কৰিছিলা তাৰ পিছত কেনেকৈ এটো সেলফি ষ্টিকটো কেনেকৈ ললা? কিনি লোৱা নাই মোক ডিম্পুৰাই গিফট দিছে। এটো ডিম্পু বৰুৱা ইউটিউবাৰ ডিম্পু বৰুৱাই তোমাক গিফট দিছে আৰু তুমি প্ৰথমে হাতেৰে কৰিছিলা ভিডিঅ'। সো আপোনালোকে যদি গোটেই ইণ্টাৰভিউটো চাব বিচাৰে তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ পিনে চাই ল'ব। এতিয়া আহিছোঁ নেক্সটো আপডেটলৈ। নেক্সটো আপডেট হ'ল ডিম্পু বৰুৱা আৰু বিকাশ আমিনক লৈ। কেইদিনমান আগতে মই আপোনালোকক জনাইছিলোঁ যে বিকাশ আমিনে তেওঁৰ মেইন চেনেলত এটা ব্লগ আপলোড কৰিছিল য'ত দেখুৱাইছিল যে তেওঁ ডিম্পু বৰুৱাৰ ঘৰলৈ গৈছিল। কিন্তু সেইটো ভিডিঅ'ত তেওঁ ডিম্পু বৰুৱাৰ লগত মুখামুখি হোৱা নাছিল। মানে পাৰ্ট 1 ভিডিঅ'টোত কৈছিল যে তেওঁ ছেকেণ্ড যিটো ভিডিঅ' আপলোড কৰিব তাতে তেওঁ দেখুৱাব যে ডিম্পু বৰুৱাৰ লগত মুখামুখি হোৱা। কাৰণ তেওঁ যেতিয়া ডিম্পু বৰুৱাৰ ঘৰত গৈছিল তেতিয়া ডিম্পু বৰুৱা ঘৰত নাছিল। মানে নবোদয় স্কুলৰ এটা তেওঁ ব্লগ বনাব গৈছিল। পাৰ্ট 1 ভিডিঅ'টো দীঘল হৈ যোৱাৰ কাৰণে ছেকেণ্ড পাৰ্টত তেওঁ দেখুৱাব বুলি কৈছিল আৰু ছেকেণ্ড ভিডিঅ'টো তেওঁ থাম্বনেইল দিছিল যে ডিম্পু বৰুৱাই তেওঁক দেখি বাহৰ তললৈ পলাল। মানে তেওঁ ডিম্পু বৰুৱাক লগ পোৱা নাছিল আৰু ধেমালি কৰি তেওঁ এটা ভিডিঅ' বনাইছিল যে তেওঁক সঁচাকৈ তেনেকুৱা লাগিছিল যে ডিম্পু বৰুৱাই মানে দৌৰি পলাই আছে বেলেগক দি, তেনেকুৱাই তেওঁ এটা ভিডিঅ' বনাইছিল। পাৰ্ট 2 ভিডিঅ'টোৰ শেষত বিকাশ আমিনে এই বুলি কৈছিল যে নবোদয় বিদ্যালয়ত যেতিয়া ডিম্পু বৰুৱাই ব্লগ বনাব গৈছিল তেতিয়া মাকক ফোন কৰিব গৈছিল, মানে ডিম্পুৰ মাকক ফোন কৰিব গৈছিল। তেতিয়া ডিম্পুৱে কৈছিল যে অলপ পিছত আহি আছে বুলি আৰু সেইবাবে অলপ সময়ৰ কাৰণে বিকাশ আমিনহঁতে মানে টাইম পাছ কৰিবলৈ বাহিৰলৈ ওলাই গৈছিল আৰু তাৰপিছত সময়মতে আহি দেখে যে ডিম্পু বৰুৱা ঘৰত তথাপিও অহা নাই। আৰু বিকাশ আমিনে কৈছিল যে ডিম্পু বৰুৱা ঘৰত আহিছিল কিন্তু তথাপিও মানে লুকাই আছিল আৰু মাকক কৈছিল যে নথকা বুলি ক'বলৈ। জাষ্ট ধাৰণা এটা কৰিছিল বিকাশ আমিনে, ইমান চিয়ৰলিও কোৱা নাই কথাটো। আৰু বিকাশ আমিনৰ সেই পাৰ্ট 2 ভিডিঅ'টোৰ তলত কিছুমানে বেয়াকৈ কমেণ্ট কৰিছিল ডিম্পু বৰুৱাক লৈ আৰু কিছু সময়ৰ পিছত মই দেখিলোঁ যে সেই ভিডিঅ'টো বিকাশ আমিনে প্ৰাইভেট কৰি পেলালে। আৰু কিয় প্ৰাইভেট কৰিছে সেইটো মই নাজানো, হয়তো তোক ডিম্পু বৰুৱাই ফোন কৰি কিবা ক'বও পাৰে। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, চাওক মই ইয়াতে কাকো ভাল বেয়া বুলি ক'বলৈ বিচৰা নাই, জাষ্ট গোটেই ষ্টৰিখিনিহে ক'লোঁ মই। এতিয়া আহিছোঁ নেক্সটো আপডেটলৈ। নেক্সটো আপডেট হ'ল লকডাউনৰ ওপৰত। দেশত কৰোণাৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ থানেত বৃহৎ সংখ্যক লোকৰ দেশত ধৰা পৰিছে কৰোণাৰ সংক্ৰমণ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি থানেৰ 11টা স্থানক কৰোণা হটস্পট হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। এই 11টা স্থানৰ 13 মাৰ্চৰ পৰা 31 মাৰ্চ পৰ্যন্ত লকডাউনৰ ঘোষণা কৰিছে প্ৰশাসনে। এই নিৰ্দেশনাৰ সন্দৰ্ভত প্ৰশাসনে সদৰি কৰিছে যে সমগ্ৰ মহাৰাষ্ট্ৰতে অতিপাত গতিত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। বিগত কিছুদিনৰ পৰা এই গতি কিছু বৃদ্ধি পাইছে। সমগ্ৰ দেশত লকডাউনৰ সময়ত যি নীতি নিয়ম আছিল এতিয়াও তেনে নীতি নিয়ম মানি চলিব লাগিব বুলি প্ৰশাসনে ঘোষণা কৰিছে। তো বুজি পালে এইটো অসমৰ কাৰণে নহয়, একচুৱেলি এইটো মহাৰাষ্ট্ৰৰ কাৰণেহে। এতিয়া আহিছোঁ নেক্সটো আপডেটলৈ। নেক্সটো আপডেট হ'ল আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰীৰ ওপৰত। মাজুলী কনেং কৰবী নামৰ এটা ইউটিউব চেনেলত বিকাশ চেত্ৰীৰ এটা ইণ্টাৰভিউ লৈছিল আৰু সেই ভিডিঅ'টোত সোধা হৈছিল যে তেওঁৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই। সেই সন্দৰ্ভত বিকাশ চেত্ৰীয়ে কি ক'লে আহক চাই লওঁ আমি। এতিয়ালৈকে মানে মেইন কেছ মোৰ এতিয়া টাইমে নাই মানে এইবিলাক কৰিব কাৰণে দেখাই পাইছে তাতে মাজুলীত আহি ইমান দিন বেছিভাগ বাহিৰতে থকা যায়, সেইকাৰণে গাৰ্লফ্ৰেণ্ডটো হ'ব লাহে লাহে পিছত এতিয়া নকৰে আৰু ইমান। ইয়াতে মই পুৰা এনাউন্সমেণ্ট এটা কৰি দিছোঁ, তো যোনে মানে বিচাৰে আৰু বিকাশ দাক কাষৰ পৰা চাবলৈ পুৰা ক্ৰেজ আছে, তো পুৰা খোলা আছে দুৱাৰ, তো চবে এবাৰ ট্ৰাই কৰি চাব পাৰে। তো চান্স এতিয়াও আছে, তো চবে এবাৰ ট্ৰাই কৰি চাব। তো এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব বিচাৰিছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ পিনে চাব পাৰে। এতিয়া আহিছোঁ ঋষা ভাৰদ্বাজৰ ওপৰত। ঋষা ভাৰদ্বাজক প্ৰথম খবৰ নামৰ নিউজ চেনেল এটাই ওমেন ডে উপলক্ষে তেওঁক কলাশ্ৰী বঁটা প্ৰদান কৰিছে। চ' গাইছ আজিৰ আপডেট ইমানখিনিয়ে। যদি চেনেলটোত নতুন আহিছিল চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ বিদায় লৈছোঁ।